নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আপোনালোকৰ বাবে আগৰ ভিডিঅ'টিত এটি প্ৰশ্ন ৰাখিছিলোঁ প্ৰশ্নটি আছিল এনে ধৰণৰ যদি 10 জন মানুহে এটা কাম কৰিবলৈ 5 দিন সময় লাগে তেনেহলে সেই একেই কামটো 5 জন মানুহে কিমান দিনত কৰিব পাৰিব এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হৈছে 10 দিন এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ আমাক 4 জন বন্ধু বান্ধৱীয়ে দিছে তেওঁলোক ক্ৰমে শিখাশ্ৰী তালুকদাৰ সিদ্দিক আলী ৰাহুল ষ্টুডিও সাইবুল আলী আপোনালোক সকলোকে আমি বহুত শুভকামনা জ্ঞাপন কৰিছো আৰু ইয়াৰে প্ৰথমজন শুদ্ধ উত্তৰ দিয়তা হৈছে শিখাশ্ৰী তালুকদাৰ আমি শিখাশ্ৰী তালুকদাৰক এটি 10 টকা হিচাপে উপহাৰ জ্ঞাপন কৰিছো আজি আমি কুঞ্জনী কিডনেপাৰ নামৰ এটি ধুনীয়া প্ৰহেলিকা সমাধান কৰিম আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব এই প্ৰহেলিকাটো আপোনালোকৰ কেনেকুৱা লাগিল তেনেহলে অধিক সময় খৰচ নকৰি বলকচোন প্ৰহেলিকাটোলৈ আগবাঢ়ো পুলিচে এটা ইনফৰমেশন পায় যে জঙ্গলৰ মাজৰ এটি ঘৰত এজনী কিডনেপাৰ লুকাই আছে পুলিচজনে ঘটনাস্থলীত উপস্থিত হৈ ঘৰটোৰ ভিতৰত সোমাই যায় ঘৰটোৰ ভিতৰত সোমাই গৈ পুলিচজনে তিনিজনী ছোৱালী দেখিবলৈ পায় আৰু তিনিওজনী আছিল ভাৰতীয় শিখা পাপুৰি আৰু জুৰি পুলিচে তিনিওজনী খুধে কিন্তু তিনিওজনী নিজকে কিডনেপাৰ নহয় বুলি কয় কিন্তু পুলিচজনৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ইয়াৰে মাজৰ এজনী কিডনেপাৰ পুলিচে তিনিওজনী খুধে শিখা মই এই ৰুমটোত 2 মাহ ধৰি আবদ্ধ হৈ আছো মই যেতিয়া অফিচৰ পৰা ঘৰত গৈ আছিলো তেতিয়া মোক কিডনেপ কৰিছিল পাপুৰি মই এই ৰুমটোত 3 মাহ ধৰি আবদ্ধ হৈ আছো মই যেতিয়া বজাৰলৈ গৈছিলো তেতিয়া মোক কিডনেপ কৰিছিল জুৰি মই এই ৰুমটোত 4 মাহ ধৰি আবদ্ধ হৈ আছো আপোনাক ধন্যবাদ আপুনি আমাক বিচাৰি উলিয়ালে এতিয়া আমি ইয়াৰ পৰা মুক্ত হ'ব পাৰিম তিনিওজনীৰ মন্তব্য শুনাৰ পিছত পুলিচজনে ততালিকে কিডনেপাৰজনীক এৰেষ্ট কৰিলে কিন্তু কেনেকৈ পুলিচজনে জানিলে কোনজনী কিডনেপাৰ এতিয়া আপোনালোকে ক'ব পাৰিবনে কোনজনী কিডনেপাৰ আপোনালোকৰ হাতত 15 সেকেন্ড সময় আছে যদি অধিক সময় লাগে তেনেহলে ভিডিঅ'টি পজ কৰিব পাৰে আপোনালোকে সমাধানটি উলিয়াব পাৰিলে নে নাই যদি পৰা নাই বলকচোন আপোনালোকক আৰু এটি ক্লু দিও আপোনালোকে তিনিওজনীৰ মন্তব্য ভালদৰে মনত পেলাওক আৰু তিনিওজনীৰ মূৰৰ চুলিলৈ লক্ষ্য কৰক নিশ্চয় কমেন্ট কৰিব আপুনি এই প্ৰহেলিকাটো সমাধান কৰিব পাৰিলে নে নাই আমি এই ভিডিঅ'বোৰ বনাবলৈ বহুত কষ্ট কৰো গতিকে প্লিজ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে বলকচোন সমাধানটি চাও কিডনেপাৰজনী পাপৰি আছিল কিন্তু কেনেকৈ আমি সকলোৱে জানো যে ভাৰতীয় ছোৱালীৰ চুলিৰ ৰং কলা কিন্তু পাপৰি আৰু শিখাৰ চুলিৰ ৰং কলা নাছিল মানে দুয়োৱে চুলিত ৰং কৰিছিল প্ৰতি মাহে চুলি প্ৰায় 2 সেন্টিমিটাৰকৈ বৃদ্ধি হয় যদি শিখ আৰু পাপৰিয়ে 2-3 মাহ ৰুমটোত আবদ্ধ হৈ আছিল তেনেহলে সিহঁতৰ নতুনকৈ অহা চুলিৰ ৰং কলা হ'ব লাগিছিল শিখাৰ নতুনকৈ অহা চুলিৰ ৰং কলা আছিল কিন্তু পাপৰিৰ চুলিৰ ৰং কলা নাছিল মানে পাপৰিয়ে মিছা কৈছিল যে তাই ৰুমটোত 3 মাহ ধৰি আবদ্ধ হৈছিল মানে তাই ৰিসেন্টলি চুলিত ৰং কৰিছিল এইভাবে পুলিচে গম পালে যে পাপৰিয়ে কিডনেপাৰ আৰু পাপৰিক ততালিকে গ্ৰেপ্তাৰ কৰিলে আপোনালোকৰ এই প্ৰহেলিকাটো কেনেকুৱা লাগিল কমেন্ট কৰি নিশ্চয় জনাব লগতে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকৰ তাত আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন যায় এতিয়া আপোনালোকৰ বাবে এটি হাতৰ আছেনে এনেকুৱা প্ৰাণী যিয়ে নেখায় মুখেৰে পানী এই হাতৰটিৰ উত্তৰটি আপোনালোকে কমেন্ট বক্সত দিব আৰু অহা ভিডিঅ'টিত আপোনালোকৰ নাম উল্লেখ কৰা হ'ব